HP Blogs and Job Update চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ আপোনালোকৰ যোনটো NTPC গ্ৰেজুৱেট লেভেলৰ পষ্ট আছিলে, তাৰে এক্সাম ডেট ইতিমধ্যে জাৰি কৰিছে। কেতিয়াৰ পৰা এক্সাম ডেট আৰু এডমিট কাৰ্ড কেতিয়ালৈকে পাব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, মই জনাই আছোঁ। তাৰ কাৰণে আপোনালোকে RRB guwahati.in gov.in এইটো ৱেবছাইটত যাব। তাত আপোনালোকে প্ৰথমতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে মই জুম কৰি দিছোঁ। এইটো দিয়া আছে আপোনালোকৰ 13 মে তাৰিখে দিছে। এইটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ এটা খোল খাব। PDF-টো কি লিখা আছে মই জনাই আছোঁ। এইটো notice regarding tentative schedule of computer based CBT 1 for post of non-technical popular category graduate অৰ্থাৎ CN5 2024 non-technical আপোনাৰ গ্ৰেজুৱেট লেভেলৰ CBT আপোনাৰ 5 জুনৰ পৰা 23 জুনলৈকে হ'ব। আৰু আপোনালোকৰ যোনটো ইয়াতে লিংকত আপোনালোকে যায়, তলপিনে যে লিংকটো আছে নীলা এইটোত যায়। তাত এক্সামৰ ডেট চিটি আপোনালোকে 15 দিন আগত চাব পাৰিব আৰু 10 দিন আগত আপোনালোকে ট্ৰেভেলিং টিকেটটো ডাউনলোড কৰিব পাৰিব। এইখিনি আছিলে। আপোনালোকে এইটো ৱেবছাইটত গৈ কিনে মই লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। 5 জুনৰ পৰা মনত ৰাখিব, 5 জুনৰ পৰা 23 জুনলৈকে এক্সামটো হৈ যাব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।